हेलो बंधुসকল আপোনালোকে চাই আছে ক্ৰেজি এনএইচকে চেনেলটি যদিহে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' চাবলৈ বেল আইকনটো ক্লিক কৰিব ধন্যবাদ গৰম পৰিছে ন গৰম কি কৰা যায় বল কবাত ঠাণ্ডাকে খাওঁ বল এই দোকানতে আছে ঐ পনপ তো খিয়াছ নহয় নে বাৰু তো তাৰ নিচিনা লাগিছে ঐ ৰচোন তহঁত দুটাহে মই আকৌ বেলেগ মানুহ বহি আছে বুলি ভাবিছিলো হয় নেকি দুদিনমান কলেজলৈ গৈছিলিহে আমাক পাহৰিয়ে পেলালি ন পনপ ছোৱালী পতালেতো কথাই নাই নহয় ভালদৰে তহঁতক মনে কৰা নাছিল হ'ব দে পিছে ক'লৈ যাওঁ ন এতিয়া এই গেটৰ পৰা আহগৈ বহি কেইখনমান ল'ব লগা আছে ঐ খিয়াছ তহঁতৰ কলেজত বোলে এইকেইদিন বেছ গৰম হৈ আছে তো তহঁতি ঠিকেই শুনিছ ঐ কচোন অলপ ভাঙি পাতি আমাৰ অলপ শুনিবলৈ মন গৈছে হয় ৰ এই কালভাৰটোতে বহি লৈ গ'ব তাতে কম বৰ গৰম পৰিছে কেইবাদিনত দবা পিঠা বৰষুণ দিলেতো এতিয়া পুৰা টিকা ফটা ৰ'দ দি দিছে উপায় নাই ঐ খিয়াছ সেইদিনাখন তহঁতৰ কলেজৰ হোষ্টেলত কি হৈছিলে ন প্ৰতিদিন কাকতত পাইছিলোঁ কচোন সেইদিনা মানুহৰ মুখত শুনিছিলোঁ মই খবৰটো কিনো কবি আমাৰ কলেজৰ হোষ্টেলৰ কথা যোৱা দিনাৰ পৰা টোপনিয়ে নাধৰা বুজিছ কিয় বা কলেজৰ পৰা হোষ্টেলত সোমাওহিহে সেই কুকুৰকেইটা কোন মুহূৰ্তত মাতি নি ঠিক নাই ভয়ত পেটলৈ ভাতে নোসোমাই বুজিছ ইমান চকল ডেকা হৈ ভয় কৰিব লাগেনে সেইকাৰণে তহঁতক চল পাই বুজিছ ডাঙৰ বুলি ভয় কৰিব লাগে নি আৰু তই হেনো বৰ টাইকাণ্ডো বোলাজাত খেল কিহৰ ভয় কৰিব লাগে তো সেই কুকুৰকেইটাক একে পেলাই দিব নোৱাৰিলি তো তাহাঁতি চবেই গম পাই গ'লহেঁতেন ন পাৰিলোহেঁতেন পিছে মোক সিহঁতে ইমানো বেয়া ব্যৱহাৰ কৰা নাছিল কৰা হ'লেতো বৰ বেয়া দিলোঁ হ'লে দেই পিছে আমাৰ মহেন্দ্ৰকহে বৰ বেয়া ব্যৱহাৰ কৰিলে বুজিছ ক'ৰ হয় ল'ৰাজন সেই আছাবাম গেটৰ ওচৰৰ চিনি নাপাওঁ নেকি তহঁতে আজিকালি নতুন নতুন ল'ৰাবোৰ চিনি পাবলৈকে টানো বৰ ঠাণ্ডা ল'ৰাজন 94% পাইছে এই টিংখাং কলেজৰ পৰাই পাছ হয় নেকি সেইকাৰণে তাহাঁতে ইমান চল পাইছিল পিছে কি হ'ল আধা বাটতে লাইফ খতম মানে কলেজৰ পৰা একেবাৰে বাহিৰ কৰি দিলে খুব ভাল কৰিলে বুজিছ সেইকেইটাক কেতিয়াবাই কলেজৰ পৰা বাহিৰ কৰি দিব লাগিছিল কেৱল সেয়াই নহয় সিহঁতৰ চাৰ্টিফিকেটতে একেবাৰে লাল লাইক পেলাই দিলে আৰু ক'তো এডমিশ্যন নাপায় মাত্ৰ আৰু এবছৰ আছিল সিহঁতৰ কোৰ্চ শেষ কৰিবৰ কাৰণে বেটাকেইটা এতিয়া পাই গ'ল কিন্তু মজাটো ন সেইকেইটাক যদি মই পোৱা হ'লে ঠিকছে বজালোহেঁতেন অসমীয়াত এষাৰ কথা আছে বুজিছ 100 গৰু মাৰিলে বাঘৰো মৰণ সেইকেইটা পালে মজা এতিয়াহে যদি অলপ ঠাণ্ডা হয় তাহাঁতে হয় ঐ যাওঁ ন সময়ো বহুত হ'ল ভোকো লাগিছে দে তহঁতি ক'লৈ যাওঁ মই গেটৰ মুখৰ পৰা বহি দুখনমান লৈ আহোঁ সেই যে জংঘল বস্তিৰ পৰাগৰ পুতেকৰ বাৰ্থডে আছে তালৈকে যাওঁ দাদা বহি আছে হয় আছো নহয় মানে দাদা বহি আছে বহি আছো ক'ৰ পৰা ন আহিলি তই নাই আপোনাৰ দোকানলৈ বুলিয়ে ওলাই আহিলো কলেজ বন্ধ দিলে নি হয় দিলে এমাহ তইতো হোষ্টেলত আছ হ'বলা হয় খেতিৰ বতৰ দেউতাৰ লগত খেতিতে অলপ লাগি দি বুলি আহিলো হয় নেকি ভাল কৰিছ পাই পঢ়াৰ লগতে অন্যান্য কামতো আগবাঢ়ি যোৱাটো ভাল হয় দাদা পিছে দাদা বহি আছে আৰে ভাই কিমান বাৰনো কম হয় বুলি মানে দাদা আপুনি বুজা নাই আপোনাৰ দোকানত বহি আছেনে কৈছো কি যে মূৰ্খ ল'ৰা একেটা কথাকে কিমান ক'ব লাগে হয় বুলি এনে কলেজত সেইকাৰণেতো ল'ৰাবোৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত এগালমান ফেইল কৰিছে একেটা কথাকে যদি বাৰে বাৰে ক'বলৈ হ'লে হৈছে আৰু তহঁতৰ মানে দাদা আপুনিহে ভুল বুজিছে মানে তই কি ক'ব খুজিছ ল'ৰা মানে দাদা আপোনাৰ দোকানত কপি আছে নেকি ল'ৰা এইখন হাত দেখিছ একে চৰত বাপেৰ মাহাৰৰ বিয়া দেখুৱাই দিম গম পাই যাবি কথা ক'ব আহিছ মোক কি মেলেৰিয়া বেমাৰ আছে বুলি ভাবিছ নেকি তই কপি যে বহি থাকিবলৈ
কি হলো মনস্কা ইমান হালে কৰি আছো যে মোৰ দোকানলৈকে খুলিছে নকবি আৰু কি যে ফালতু লোৱা নহয় এনেই এনেই মাথাটো গৰম কৰি দিছে কিনো হলো মাথাটো গৰম হোৱা কেনো চিধা আহিয়ে মোক কৈছে দাদা বহি আছেনে মই কৈছো অঁ বহি আছো আকৌ একেটা প্ৰশ্নকে কৈছে বহি আছেনে বুলি কিমান বাৰ কম বাৰু হয় বুলি মুখখনেই বিষাই গৈছে আকৌ কৈছে আপোনাৰ দোকানত বহি নে কপি আছে বুলি মোৰ মূৰটোৱে গৰম কৰি পেলালে ডিঙেই লাগিছে ভুলবকটো মই যেনিবা বেমাৰীহে বহি কপি থাকিবলৈ কথাগুৰি গৰম আছে অকৰা দোকানী আচলতে ই নহয় তইহে বুৰ্বক এনেই ল'ৰাটোক গালি পাৰি আছ তই একো নজনাকে ইয়াৰ ফলীয়া হৈ গলি যে নহয় ঐ গাধ ইটো বহি খুজিছে ইংৰাজীত কপি বুলি কয় কলমেৰে লিখে যে সেই যা চাওঁচোন তোৰ ইয়াত আছে নেকি এয়া পালো ইটো কেইখনৰ কথাহে কৈছে এনেই ল'ৰাটোক গালি পাৰি আছ ইয়াকে বুজি নাপালে কিডাল ব্যৱসায় কৰিবি তই ইছ ৰাম বৰ বেয়া কথা হ'ল দেই ঐ ভাইটি বেয়া নাপাবি দেই এই কেনেকুৱা বহি লাগে চাই লওঁ এই তিনিখন কিমান হ'ব দাদা হিচাপত 150 টকা হয় 100 টকা এটা দিয়া 50 টকা এটা গালি এইখিনি পাৰিলো যে তাতে কাটি দিলো এয়াহে আচল দোকানী নে কি কয় ভাইটি হয় দাদা এইটো 100 টকা লওক আৰু মই যাওঁ ভাইটি অঁ